হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? আৰু এয়া মানে এতিয়া মানে দুপৰীয়া সাজৰ কাৰণে বনাবলৈ ৰেডি কৰি আছোঁ। এইফালে ৰঙালাও মানে কাটি ল'লোঁ, যিহেতু আজি ৰঙালাওৱে বনাম। আৰু এইফালে মানে চয়াবিন মানে ভাজি আছোঁ, যিহেতু চয়াবিন ভাজাটো খাই মই বহুতেই ভাল পাওঁ, সেইটো কাৰণে এনেকৈ চয়াবিন আৰু এইফালে মই কেৰেলাও ভাজিলোঁ। ভাত কেৰেলা ঘৰৰে আছিলে, দুটামান লাগিছিলে, সেইটো কাৰণে কেৰেলাও ভাজিলোঁ। আৰু এইফালে চয়াবিনখিনিৰ ওপৰতে মই এটা পিঁয়াজ কাটি দিলোঁ, কাৰণ পিঁয়াজটো দিলে ভাল লাগে। আৰু এইফালে মোৰ পূৰা ৰেডি হৈ গ'ল মানে ভাত। আৰু এইফালে মটৰ, আলু, ৰঙালাও এনেকৈ আজি মানে চব্জি বনাইছোঁ। আৰু আজি দুপৰীয়া সাজৰ কাৰণে আৰু এনেকৈ খাম। আৰু যিহেতু মানে মায়েও মানে কাপোৰ বৈ আছে, সেইটো কাৰণে মানে মই আজি মানে ভাত ৰন্ধাত ব্যস্ত। আৰু এইফালে মানে আমাৰ দেখিছেনে আম এডাল মানে কি ক'ম আৰু, এইফালে মানে খালৰ পাৰতে যিহেতু আমবিলাক পূৰা পানীত পৰি থাকে, সেইটো কাৰণে মানে এইফালে মানে মহৰি এখন ইয়াতে বান্ধি দিলোঁ, যিহেতু আমকেইটা মানে পৰিলে মানে তাতেই তলতে পৰিব। আৰু এইফালে আমাৰ মায়ে মানে পূৰা কাপোৰ বোৱাই আছে। আৰু আজি মায়ে মানে কাপোৰো কাটিলে, এটা যোৰা কাটিলে, আৰু এইটো যোৰা মোকে দিছে মায়ে। আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন।